কি লাগিছিল? মোক বেলেগ একো নালাগিছিলে, অলপ জেনেৰেল জ্ঞান লাগিছিলে। ইয়াতে পোৱা যাব নেকি? নিশ্চয় নিশ্চয়। তুমি কি শিকিব বিচাৰা? যোৱা মাহত মই ডুবাই গৈছিলোঁ। বোলো ভাবিলোঁ তাত মানে এখন পাণ দোকানত থাকোঁ, কিন্তু বোলো ক'লে যে তোমাৰ কম্পিউটাৰ ডিপ্ল'মা আছে কি নাই। মই বোলো মোৰতো নাই ডিপ্ল'মা, তেতিয়াতো মই নহ'লোঁ। এতিয়া মই এখন মানে কম্পিউটাৰ ডিপ্ল'মা লাগে, দিব পাৰিবনে? শিকিব লাগিব নেকি? এনে তুমি কম্পিউটাৰৰ বিষয়ে কি জানা? মই এইবিলাক গোটেই টিপিব জানো। এইখিনি জানো, কিন্তু মই বাকচটো নাজানো। এইটো হ'ল প্ৰিণ্টাৰ। ইয়াত তুমি ফটো দিব পাৰিবা, প্ৰিণ্ট দিব পাৰিবা, আৰু কাৰোবাক দোকানত বিল লাগিলে বিল উলিয়াই দিব পাৰিবা। হয় নেকি? এনে তোমাৰ কম্পিউটাৰৰ কিবা অভিজ্ঞতা আছেনে নাই? অভিজ্ঞতা আছে মোৰ। মই বেংকত গৈ থাকোঁ, তাত দেখা পাওঁ মানুহবিলাকক বিভিন্ন ধৰণৰ মানুহে কম্পিউটাৰ টিপি থাকে। মই দেখাই দিব পাৰোঁ। দেখাই দিয়াচোন কেনেধৰণে টিপে কম্পিউটাৰ। ছাৰ মই কালি আহিম। নালাগে তোৰ দৰে ষ্টুডেণ্ট। পৰপৰা যে কি গজব মানুহে হাঁহে, মাথা চাথা নষ্ট কৰি দিছিল।